গাইজ আপোনালোকে ইয়াত দেখিছে মই আপোনালোকক লাইভ দেখুৱাইছোঁ। গাইজ আপোনালোকে ইয়াত দেখিছে 70 টকা মোৰ বেংকত ডিপজিট হৈছে আৰু ইয়াতে 105 টকা ইয়াত ডিপজিট হৈছে। গাইজ আপোনালোকে বিশ্বাস নকৰিব পাৰে, মই দেখুৱাইছোঁ সেইকাৰণে আপোনালোকক লাইভ দেখুৱাইছোঁ। এয়া চাওক গাইজ, যদি আপোনালোকে এইদৰে ৰিচেলিং কৰি বা টকা উপাৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। মই সকলোখিনি আপোনালোকক ডিটেইলছত দেখুৱাম আপোনালোকে কেনেদৰে ৰিচেলিং কৰিব ফেচবুক এপত। গাইজ আপোনালোকে 1 টকা পকেটৰ পৰা ইনভেষ্ট কৰিব নালাগে, সকলোখিনি আপোনাৰ ফ্ৰীতে ঘৰতে বহি আপোনালোকে অনলাইন টকা ইনকাম কৰিব পাৰে। গাইজ যাতে ভিডিঅ'টো শেষলৈকে চাব। গাইজ আপোনালোকে প্ৰথমতে মিছ' এপটো অ'পেন কৰি ল'ব। আৰু অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াৰ পৰা যিকোনো প্ৰডাক্ট আপোনালোকে চিলেক্ট কৰি ল'ব। মই টি চাৰ্ট এখন চিলেক্ট কৰিছোঁ আৰু ইয়াত MRP আছে 330 আছে। আৰু এইটো আপোনালোকে এইটো শ্বেয়াৰ চুকত আছে, শ্বেয়াৰ বুলি আছে, শ্বেয়াৰত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত শ্বেয়াৰ অল প্ৰডাক্টছ এইটোৰ ওপৰত ক্লিক নকৰি সকলো প্ৰডাক্টখিনি আপোনালোকৰ ডাউনলোড হ'ব, গতিকে আপোনাৰ শ্বেয়াৰ দিছ প্ৰডাক্টত চিলেক্ট কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তলত দেখা পাইছে ডাউনলোড ফটোজ বুলি আছে, তাত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে ইয়াত ডাউনলোড ছাকচেছফুল হৈ গ'ল। গতিকে ফ্ৰেণ্ডছ আপোনাৰ এতিয়া ডাউনলোড হৈ গ'ল। ইয়াৰ পৰা আমি গুচি গৈ এটা ফেচবুকলৈ যাব লাগিব। গাইজ আপোনালোকৰ ফেচবুক একাউণ্ট আৰু এপ থাকিব লাগিব। আপোনালোকে ফেচবুক এপটো অ'পেন কৰি ল'ব। আৰু অ'পেন কৰাৰ পাছত আপোনালোকে চুকত 3 ডট বুলি আছে, আপোনালোকে 3 ডটটোত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে মাৰ্কেট প্লেচ বুলি আছে, আপোনাৰ মাৰ্কেট প্লেচত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াৰ পৰা যিকোনো বাই কৰিব পাৰে। আপোনাৰ ওপৰত দেখিছে চেল বুলি আছে, আপোনালোকে চেলটো ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত 3টা অপশ্যন আছে, ইয়াত প্ৰথমটো চিলেক্ট কৰি ল'ব। আপোনালোকে আইটেমছটো ক্লিক কৰিব। গাইজ আপোনালোকে এড ফটো বুলি আছে, এড ফটোত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে আমি অকণ আগত ফটোকপি ডাউনলোড কৰিছিলোঁ, এইকেইটা আপলোড দিম। আপোনালোকে এইটো চিলেক্ট কৰি পেলাই নেক্সট কৰি দিব। আপোনালোকে দেখিছে ইয়াতে আপলোড হৈ গ'ল। গাইজ আপোনালোকে টাইটেলটো এতিয়া গাইজ আপোনালোকে এটা ডিছক্ৰিপশ্যনলৈ আহিব। ডিছক্ৰিপশ্যনত গৈ আপোনালোকে ইয়াত প্ৰেছ কৰি দিব। আমি যেতিয়া ফটো ডাউনলোড কৰিছিলোঁ এই সময়ত সকলোখিনি ডিছক্ৰিপশ্যনটো ডাউনলোড হয়, গতিকে এইটো প্ৰেছ কৰি দিব। তাৰপৰা প্ৰেছ কৰোঁতে আপোনালোকে দেখিছে ইয়াত সকলোখিনি টাইটেল আহিছে। গাইজ আপোনালোকৰ এইটো কেটেলগ নেমটো, এইটো টি চাৰ্টৰ নেম, প্ৰডাক্ট নেমটো এইটো তলত আছে। এইটো আপোনালোকে ইয়াৰ পৰা কপি কৰি দিব টাইটেলটো, এইটো কপি কৰিব। আৰু কপি কৰাৰ পাছত আপোনালোকে এইটো টাইটেল বুলি আছে, এইটো টাইটেলত প্ৰেছ কৰি দিব। আৰু প্ৰাইচটো কিমান আছিলে আপোনালোকে যদি পাহৰিছে তেতিয়াহ'লে আপোনালোকে মিছ' এপটোত যাব। আৰু মিছ' এপটোত গৈ আপোনালোকে একাউণ্টত ক্লিক কৰি একাউণ্টত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত মাই শ্বেয়াৰ প্ৰডাক্ট বুলি আছে, আপোনালোকে ইয়াত এই ওপৰতে আপুনি দেখিছে ইয়াত 330 হয়। গতিকে গাইজ আপোনালোকে আপোনালোকৰ মন পচন্দৰ এইটো আপোনালোকে মাৰ্জিন দিব পাৰে। মই যিহেতু এইটো 330 আছে, মই 499 কৰি দিছোঁ। আৰু কেটেগৰী অট'মেটিক টি চাৰ্ট চিলেক্ট হৈছে। ইয়াৰ কণ্ডিশ্যনটো আপোনালোকে নিউ বুলি দিব, আপোনাৰ নিউত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে এইটো এতিয়া লোকেশ্যনটো দিব। গাইজ মই আপোনালোকে দেখিছে ইয়াত মই গুৱাহাটী দিছোঁ, গুৱাহাটীত দিছোঁ লোকেশ্যনটো। ইয়াত পাব্লিছ কৰি দিব। গাইজ আপোনালোকে এইদৰে ৰিচেলিং কৰিব পাৰে। এইটো এক্টিভেট হৈ গ'ল। গাইজ আপোনালোকে ইনকাম কৰা টকাবোৰ আপোনাৰ বেংক একাউণ্টত কেনেদৰে ডিপজিট হ'ব বা জমা হ'ব
তেতিয়া জমা হ'ব যেতিয়া আপোনালোকে বেংক একাউণ্টটো আপোনালোকে মিছৰ লগত এড কৰি দিব। প্ৰথমতে আপোনালোকে একাউণ্টত যাব, এই চুকত আছে একাউণ্ট বুলি আছে, একাউণ্টত গৈ আপোনালোকে বেংক মাই বেংক ডিটেইলছ বুলি আছে তাত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এডিট কৰিব একাউণ্ট নম্বৰটো, ছেম এই একাউণ্ট নম্বৰটো ইয়াত প্ৰথম একাউণ্ট নম্বৰটো দিব আৰু ইয়াত কনফাৰ্ম একাউণ্ট নম্বৰটো দিব, যিহেতু মই দিছোঁ। আপোনালোকে আপোনালোকৰ বেংক একাউণ্টসমূহ দি ল'ব। গাইজ আপোনালোকে একাউণ্ট হোল্ডাৰ নেম আপোনালোকৰ পাছবুকটোত যিটো নাম আছে ছেম এই নামটো আপোনালোকে ইয়াত টাইপ কৰিব আৰু ইয়াত IFSC কোড আছে, IFSC কোডটো আপোনালোকে দি দিব। UCB বুলি আছে চুকত, আপোনালোকে তাৰ পৰা দি ল'ব। গাইজ আপোনালোকে তলত ছাবমিট বটন বুলি আছে, ছাবমিটত আপোনালোকে ছাবমিটত ক্লিক কৰিব। গাইজ আপোনালোকে দেখিছে বেংক একাউণ্ট আপডেট ছাকচেছ। গাইজ আপোনালোকৰ বেংক একাউণ্টত এতিয়াই আপোনালোকৰ পে'মেণ্টসমূহ এসপ্তাহৰ মূৰে মূৰে আপোনালোকৰ বেংক একাউণ্টত ডিপ'জিট হ'ব। গাইজ আপোনালোকে এইদৰে ৰিচেলিং কৰিব পাৰে। গাইজ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইদৰে ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়।